মঞ্চত বিচৰা তো আজি হ'ল আমাৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ দ্বিতীয় দিন। তো আমি যাব ওলালোঁ, এয়া চাওক সকলো ৰেডি। আজি পূৰা ট্ৰেডিশ্যনেল ড্ৰেছত ওলাইছোঁ, এয়া দেউৰী ড্ৰেছত ওলাইছোঁ। আজি ট্ৰেডিশ্যনেল ড্ৰেছত ওলাইছোঁ, পূৰা সম্পূৰ্ণ ট্ৰেডিশ্যনেল। তো এয়া আমাৰ এইফালে এইগৰাকী ওলাই মেলি কেঁচুৱা লৈ আছে, আৰু এইফালে এইফালে ওলাই মেলি ৰৈ আছে চবেই, চবেই এইফালে তুলি চাওঁ হাই ক আকৌ চবকে হাই। এতিয়া ওলাই মেলি আছোঁ, ধুনীয়াকৈ যাব হ'ল আৰু কেইগৰাকী কাৰণে ৰৈ আছোঁ। এয়া আমাৰ পোৱালিটো, আমাৰ গুণু মানুহ এই শুই আছে। তো আমি ওলাই মেলি গৈছোঁ এতিয়া। আজি ৰেলী আছে, সেইবাবে আমি পূৰা ট্ৰেডিশ্যনেল ওলাইছোঁ। তো এতিয়া গৈ আছোঁ, সকলোবোৰ দেখুৱাই যাম আপোনালোকক, ৰেলীও দেখুৱাম আপোনালোকক সকলোবোৰ। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি আহি পালোঁ আমাৰ অনুষ্ঠানথলীত। তো অনুষ্ঠানথলীত আহি পোৱা অলপ সময় হ'ল। তো আমাৰ বিশিষ্ট ব্যক্তিসকল এতিয়া আহি পাইছেহি। তো আমাৰ NCC কেডেটসকলৰ দ্বাৰা সুন্দৰকৈ তেওঁলোকক মঞ্চলৈ আদৰি নিয়া হৈছে। তো এয়া চাওক, আমাৰ সম্পূৰ্ণ পৰিৱেশটো এবাৰ ধুনীয়াকৈ দেখুৱাই দিছোঁ আপোনালোকক। সকলো মানুহ আহিছে ধুনীয়াকৈ, আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সকলো লোক আহি পাইছে। যিহেতু আজি কৈছোঁৱেই শোভাযাত্ৰা আছে, তাৰ বাবে সকলো সাজু হৈছে। এতিয়া চলি আছে আমাৰ সম্বৰ্ধনা অনুষ্ঠান। আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিসমূহ কৃষ্টি দলৰ আমাৰ দলপতিসকলক সম্বৰ্ধনা জনাই থকা হৈছে, যিহেতু শোভাযাত্ৰা আৰম্ভ হ'ব অলপ পাছতেই। তো এয়া আমাৰ চলি আছে সম্বৰ্ধনা অনুষ্ঠান। সকলোৰে সহায় সহযোগিতাত খুব সুন্দৰকৈ চলি আছে অনুষ্ঠানটি। আৰু ইয়াৰ লগে লগে মুগনানে আগো জুংনা মৌলি উইথ নেচাৰৰ অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু আমাৰ অনুষ্ঠানটি চাই যাওক শেষলৈকে। আৰু আজি দ্বিতীয় দিন, তৃতীয় আৰু চতুৰ্থ দিন আছে, যিহেতু 4 দিনীয়া কাৰ্যসূচী। তো চাই যাওক সকলোবোৰ কি হয়, সকলোবোৰ দেখুৱাই যাম আপোনালোকক, শ্বেয়াৰ কৰি যাম আপোনালোকৰ লগত। আৰু আজি আমাৰ মাজলৈ আহিছে এগৰাকী বিশেষ ব্যক্তি। সেই ব্যক্তিগৰাকীক আপোনালোকে প্ৰায়ে দেখি থাকে হয়তো ছ'চিয়েল মিডিয়াত, নিউজত বা এনেকৈ ইউটিউব, ফেচবুক এনেকুৱাবোৰত। তেওঁ খুব ভাল তাৰ্কিক হয়। তেওঁ চিনাকি কৰাই দিছোঁ, এয়া প্ৰতিবিম্ব লাইফৰ এডিটৰ ডাবু নয়ন কোঁৱৰ ডাঙৰীয়া। তেওঁ বৰ ধুনীয়াকৈ কথা কিছুমান কৈছিল। মোৰ তেওঁৰ স্পীচখিনি লোৱা নহ'ল, স্ক্ৰীনশ্বটকে অলপ দি দিছোঁ, শুনকচোন এবাৰ। ইমান ধুনীয়াকৈ কথাবোৰ কৈছে। সামৰি যাব বিচাৰিছোঁ। এই চাৰিওফালে চাওক, ৰং চঙীয়া পৰিৱেশ একেবাৰে। গোটেই বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে নিজৰ নিজৰ সাজ পৰিধান কৰি আহিছে। আমাৰ শোভাযাত্ৰাৰ বাবে সাজু হৈছে সকলো। এয়া এনেকুৱা সকলোৱে নিজৰ নিজৰ বেনাৰ হাতত লৈ একদম শোভাযাত্ৰাৰ বাবে সাজু হৈছে।
মানুহ যথেষ্ট হৈছে আঘোণমহীয়া যিহেতু ভৰপক কামৰ দিন সেইবাবে মানুহ কমিব বুলি ভাবিছিলোঁ কিন্তু যথেষ্ট মানুহ হৈছে বহুত দীঘলীয়া হৈছে ৰেলী এয়া চাওক কিমান মানুহ আগতো বহুত গৈছে তো মিচিং দেউৰী কাৰ্বি নেপালী আদিবাসী সকলো একেলগে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে বিৰাট ভাল লাগিছে খাই বৈ উঠিলো ধুনীয়াকৈ বহি আছো চবে আমি খালো চবৰে খাই হোৱা নাই এইকেইটা পুৰা দবাইছে দেই এইয়া মাংস এয়া খাচী মাংস দি দবাইছে এইফালে দৰ্শনেও গাহৰি দিছে এই তোক দেখাইছো তই উঠিয়ে আছ অথনিৰ পৰা এইটো চা এইটো পুৰা দবাইছে এইকেইটা স্বপ্নাবাহে খালী খাইছে মাংস নাই স্বপ্নাবা এই দৰ্শনেও পুৰা দবাইছে এয়া মাছে মঙহে আয়ো আৰু এয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যি কৃষ্টি প্ৰদৰ্শন কাৰ্যসূচী আজিৰ তাৰে সঞ্চালকৰ দায়িত্ব গ্ৰহণৰ সময়ত বক্তব্য দি আছে সঞ্চালকগৰাকী সভাপতি আসন গ্ৰহণ কৰিছে এতিয়া চলি আছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা কৃষ্টি প্ৰদৰ্শন তো এয়া সুন্দৰকৈ গাইছে সকলোৱে আৰু কিছুমান সৰু ল'ৰা ছোৱালী যে ইমান ধুনীয়াকৈ নাচিছে আৰু গাইছেও বিৰাট ভাল লাগিছে সুন্দৰ তেওঁলোকৰ প্ৰতিভা
ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে পায়।